ইন্ট্রো ইমান দেৰি লাগিছে হেল্ল' নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুল ক্ৰিয়েশ্যনছলৈ মই আজি ব্লগ এটা দিম বুলি আহিলোঁ আচলতে শ্বুটিং এটা আছিলে শ্বুটিংটো আছে ইয়াতে বিহপুৰীয়াতো আছে আৰু আমাৰ শ্ৰীভূঞা ছাইডতো আছে এতিয়া ওলাই আহিছোঁ ভিডিঅ' শ্বুটৰ কাৰণে বৰ্তমান ৰঞ্জন্তৰ ঘৰত আছোঁ মোৰ লগৰ সি কোৰিঅ'গ্ৰাফ কৰিছে ভিডিঅ'টো আচলতে কভাৰ চং 2008 চনৰ জানমণি এলবামটোৰ বট আহে বুলি যিটো গান আছিলে সেইটোক অকণমান নতুন ৰূপত দেখুৱাৰ প্ৰয়াস কৰিছে তেওঁলোকে মোৰ চেনেলটো আৰু তাৰ চেনেলটো লিংকটো মই তলত দি দিম দুটা ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ প্লিজ আৰু লগতে মোৰ লগত আহিছে মোৰ লগত কেমেৰাত অকণ সহায় কৰিব টুনটুন বুলি তাৰো এটা চেনেল আছে টুনটুন ক্ৰিয়েশ্যন মই টুনটুনক দেখাইছোঁ টুনটুন অকণ এফালে আহি দিয়া এই আমাৰ টুনটুন আৰু এটা আছে টুনটুন ক্ৰিয়েশ্যন আমি সকলোৱে নতুনকৈ আৰম্ভ কৰিছোঁ অকণমান সৰু হৈ আছোঁ যদিও চেনেলত বাকী আপোনালোকে যদি অকণ মৰম কৰে তেতিয়া অকণ আগবাঢ়ি যাম কৈ দিয়া কিবা এটা টুনটুন তোমাৰ চেনেলটো নমস্কাৰ মোৰ চেনেলটো টুনটুন ক্ৰিয়েশ্যন বুলি আছে আপোনালোকে এই পুলকদাই কৈছে নিশ্চয় তলত দিম বুলি লিংকটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু সকলোৱে যে আদৰি লয় আৰু আমাৰ ৰঞ্জনো আহিছে ইয়াৰ চেনেলটো হৈ গ'ল প্ৰয়াস দ্য অপেন মাইক ইও কিবা এটা ক'ব ৰঞ্জন পলাব নালাগে এইফালে হা প্ৰয়াস দ্য অপেন মাইক একো নাই এইটো আহিব বাৰু ভিডিঅ'টোত ভাল লাগিব ঠিক আছে লগ পাই আছোঁ ভিডিঅ'টোত চাই থাকক ভিডিঅ'টো আৰ্টিষ্ট গৈ আছে আগত মেকআপ চেকআপ কৰি অহা হ'ল বাৰু বাকী এতিয়া মেইন ভিডিঅ' কামত আহিছোঁ আৰু দেখাই আছোঁ আমি এতিয়া কোৰিঅ'গ্ৰাফাৰে লোকেশ্যন ঠিক কৰি আছে তুমি ভইচটো নিজে দিবা নহয় আমাৰ আৰ্টিষ্ট আহি আছে চুইয়া দিয়া পিনি ধুনীয়াকৈ টুনটুন লোকেশ্যনটো দেখাইছোঁ আমি বহুত ধুনীয়া লোকেশ্যন নেক্সট আৰু এটা ভ্লগ আহিব সেইটো মোৰ এটা ড্ৰোন আহি আছে ড্ৰোনটো আহি পোৱাৰ লগে লগে এটা ভ্লগ বনাম ফুৰিব আহিম ক'ৰবাত আনবক্সিংটো কৰি দেখাম চাগে ড্ৰোনৰ আৰু তাৰ উপৰিও আৰু এটা ভ্লগ বনাম তেতিয়া এটা শ্বুটিঙত যেতিয়া যাম তেতিয়া বনাম তেতিয়া ভালকৈ দেখাম উৰাই মেলি দেখাম তেতিয়া পাৰ্মিশ্যন ল'ব লাগিবতো আৰু মাথাউৰিটো আহি আহি এইডোখৰতে এৰাই হৈছে এতিয়া বহুতে পিকনিক খাই ইয়াত জেগাবিলাক এতিয়া শ্বুটিংটো আমাৰ ইয়াতে হ'ব এখন ব্ৰিজখন তাতে বৈ গৈছে
এয়া ষ্টাৰ্ট কৰিছে ব্লগ লগতে আছে এয়া হেমন্ত তাৰ ফালে যে আৰ্টিষ্ট নামটো পাহি নেকি ইউটিউবিয়া আচ্ছা তাৰপিছত এয়া আছে আৰ্টিষ্টৰ ইউটিউবিয়াৰ ভনীয়েক চৰি মিষ্টেক হৈছে তারপরে মই এখন গেছো বলো ব্রো ফেচটো গিয়া বাই ফেলে কেমেৰাত হৈ যায় ৰৈ থাকা হৈ যাব বঢ়িয়া নেক্সট ষ্টেপ ফটাফট এইটো বেটেৰী লৈ হ'ল দেই এইটো লোৱা নেক্সট ষ্টেপ এইটো বেটেৰী লৈ হ'ল এক মিনিটটো ইমান দেৰি লাগিছে হৈ যায় টাইম মত নিদিলে দেখোন টাইম মত নিদিলে